নমস্কাৰ, মই মন্টু বৰুৱাই আপোনালোকক ব্ৰাইট আছামলৈ স্বাগতম জনাইছোঁ। কাৰ্বি আংলঙত যি নিৰ্মম আৰু নৃশংস হত্যাকাণ্ড সংঘটিত হ'ল, এই হত্যাকাণ্ডৰ সন্দৰ্ভত বৰ্তমান সময়তো বিভিন্ন মহলত ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। সামাজিক মাধ্যমত বিষয়টোক লৈ সৰব চৰ্চা চলি আছে। বহু সংখ্যকে এই সমগ্ৰ বিষয়টোক লৈ কাৰ্বি সমাজৰ প্ৰতি কঠোৰ বাক্য নিক্ষেপিত কৰিছে, সমগ্ৰ কাৰ্বি সমাজক কটু কথাৰে সমালোচনা কৰিছে। আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এনেকুৱা মন্তব্যৰ পৰা সকলো বিৰত থাকক, যি মন্তব্যই পাহাৰ আৰু ভৈয়ামৰ মাজত বিভেদতাৰ সৃষ্টি কৰিব পাৰে, পাহাৰ আৰু ভৈয়ামৰ মাজত সংঘাতৰ সৃষ্টি কৰিব পাৰে। সমান্তৰালকৈ আমি জনগোষ্ঠীয় লোকসকলৰ প্ৰতি, কাৰ্বি লোকসকলৰ প্ৰতি আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। তেওঁলোকে অসমীয়াসকলে আমাক কিয় এনেকৈ ক'লে, তেওঁলোকে আমাক কিয় এনেকৈ জাতিক ধৰি কথা ক'লে, কিয় আমাক তেওঁলোকে অসুৰ বুলি ক'লে, কিয় তেওঁলোকে আমাক নিৰ্দয় বুলি ক'লে, তাক লৈ ওলোটাই অসমীয়াসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱাতকৈ তেওঁলোকে সততাৰে এই সমালোচনাক স্বীকাৰ কৰক। কাৰ্বি আংলঙত এয়াই প্ৰথম নহয়, ইয়াৰ আগতো এনেধৰণৰ নৃশংস নিদাৰুণ হত্যাকাণ্ড সংঘটিত হৈছে। পিতৃৰ সন্মুখতে পুত্ৰক হত্যা কৰা হৈছে। সমগ্ৰ ঘটনাৱলীক লৈ কাৰ্বিসকলে আত্মসমালোচনা কৰক। যিহেতু তেওঁলোকৰ মানুহে ভুল কৰিছে, গতিকে তেওঁলোকে সমালোচনাৰ সন্মুখীন হ'বই লাগিব। যি ঘটনাৱলী হ'ল, এই ঘটনাৱলীক লৈ আজিতো কোনেও কাৰ্বি আংলঙত প্ৰতিবাদ কৰা নাই। দোষীৰ শাস্তি দাবী কৰি কোনেওতো আজি থানা ঘেৰাও কৰা নাই। তেওঁলোকৰ কোনো সংগঠনে এই মুহূৰ্তলৈকে সমগ্ৰ ঘটনাৱলীক লৈ কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই। আমি আশা কৰিম কাৰ্বি লোকসকলে আত্মসমালোচনা কৰক, এই ঘটনাত জড়িতসকলৰ শাস্তিৰ দাবী কৰক, দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত তেওঁলোকো প্ৰতিবাদত অংশগ্ৰহণ কৰক। অনাগত দিনত যাতে কাৰ্বি পাহাৰত এনেধৰণৰ নৃশংস হত্যাকাণ্ড সংঘটিত হ'ব নোৱাৰে, এনেকুৱা ধৰণৰ অমানৱিক কাণ্ড সংঘটিত হ'ব নোৱাৰে, তাৰ বাবে সজাগতা অনাৰ চেষ্টা কৰক। ওলোটাই তেওঁলোকে অসমীয়াসকলক আক্ৰমণৰ লক্ষ্য কৰি নোলোৱাই উচিত। যিসকলে এই ভিডিঅ'টো কৰি সামাজিক মাধ্যমত বিয়পাই দিলে, সেইসকলৰ মানসিকতাটো কেনে নিকৃষ্ট মানদণ্ডৰ, সেয়া ভাষাৰে বা শব্দৰে আচলতে বুজাবলৈ আমি অপাৰক। এই ভিডিঅ'টো যিয়ে পাইছে, যিয়ে এই ভিডিঅ'টো চাইছে, তেওঁৱে অন্তৰাত্মা কঁপি উঠিছে। অসমীয়া বুলি চিঞৰি থকাৰ পিছতো শেষ নিশ্বাস নেৰা পৰ্যন্ত যুৱক দুজনক প্ৰহাৰ কৰিয়ে থকা হ'ল। কাৰ্বিসকলে অনুধাৱন কৰক, সেই যুৱক দুজন যদি অসমীয়া বুলি নিচিঞৰি কাৰ্বি বুলি চিঞৰিলেহেঁতেন, তাৰ পিছতো যদি তেওঁলোকক শেষ নিশ্বাস নেৰা পৰ্যন্ত তেওঁলোকক প্ৰহাৰ কৰি থকা হ'লহেঁতেন, তেওঁলোকৰ মনোভাৱ কেনে হ'লহেঁতেন। এই সমগ্ৰ ভিডিঅ'টো দেখি কোনোবা এজন মানুহ আৱেগিক হৈ পৰাটো অস্বাভাৱিক নহয়, কোনোবা এখন সমাজৰ প্ৰতি কটু মন্তব্য দিয়াটো অস্বাভাৱিক নহয়। কিন্তু অসমীয়া মানুহ ইমান বৰ্বৰ নহয়, তেওঁলোকে কেতিয়াও কাৰ্বিসকলক এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰে। যদিও বিভিন্ন সময়ত তেওঁলোকে আজি এই ঘটনাটো দেখি আৱেগিক হৈ পৰিছে, কাৰ্বিসকলৰ প্ৰতি কটু মন্তব্য নিক্ষেপ কৰিছে, কিন্তু কাইলৈ যদি কাৰ্বিসকলৰ লগত কিবা নঘটিবলগীয়া ঘটনা ঘটে, তেতিয়াহ'লে অসমীয়াসকল গৈ আকৌ তেওঁলোকৰ পক্ষতে থিয় দিব। গতিকেলৈ কাৰ্বি সমাজে আত্মসমালোচনা কৰক, সকলোৱে এই ঘটনাৱলীক লৈ আত্মসমালোচনা কৰক। সামাজিক মাধ্যমত যিসকলে উৰা বাতৰি বিয়পাই আছে, উৰা বাতৰি শ্বেয়াৰ কৰি আছে, সেইসকলে এই বিষয়টোক লৈ সচেতন হওক। যিসকলে এই ঘটনাটোক উপাধৰাৰ পৰা আনি ছোৱালী জোকোৱা ঘটনালৈ ৰূপান্তৰিত কৰিব বিচাৰিছে, সেইসকলেও নিজৰ ভুলক সংশোধন কৰিবলৈ যত্ন কৰক। তেওঁলোকৰ জনগোষ্ঠীৰ মানুহখিনিৰ যি নৃশংসতা, যি তেওঁলোকে নিৰ্মম কাৰ্য সংঘটিত কৰিলে, তাৰ দুখ তেওঁলোকে স্বীকাৰ কৰক। অনাগত দিনত এনেকুৱা ধৰণৰ কাণ্ড যাতে ক'তো ঘটিব নোৱাৰে, কোনো অসমীয়া মানুহ বুলি নহয়, কোনো মানুহ যাতে এনে নৃশংসতাৰ বলি হ'ব লগা নহয়। এইখন অসমতেই হওক, কাৰ্বি আংলঙতেই হওক বা অসমৰ কোনো এটা প্ৰান্তত যাতে অনাগত দিনত এনে নৃশংসতাৰ বলি কোনো মানুহ হ'ব লগা নহয়, তাৰ প্ৰতি সকলো সচেষ্ট হওক। যিসকলে এই ঘটনাত জড়িত অপৰাধীসকলক দেখি আছিল বা লক্ষ্য কৰি আছিল, সেই অপৰাধীসকলক আইনৰ হাতত তুলি দিয়াত সহায় কৰক, আৰক্ষীৰ হাতত তেওঁলোকক গতাই দিয়ক। আমি আশা কৰিম
কাৰ্বিসকলে আত্মসমালোচনা কৰিব। সমগ্ৰ সমাজখনে আজি তাৰিখত আত্মসমালোচনা কৰক, ধৈৰ্য ধৰক, এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকক যি ধৰণৰ কাৰ্যই অসম আৰু অসমীয়াৰ মাজত পুনৰবাৰ সংঘাতৰ সৃষ্টি কৰিব, ভাই ভাইৰ মাজত বিভেদতাৰ বীজ ৰোপণ কৰিব। এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকক যি ধৰণৰ মন্তব্যই অসম বিৰোধী চক্ৰটোক পুনৰবাৰ সক্ৰিয় হ'বলৈ সুযোগ দিব। ধন্যবাদ।